সলনি হৈ গ'লো কিয়? সলনি হৈ গৈছোঁ বাবেইতো তোমাৰ জীৱনত মোৰ অভাৱ তোমাক বুজাব পাৰিছোঁ। মানুহক চিনি লোৱা আৰু মনে মনে তাৰ পৰা আঁতৰি আহা সকলো ক্ষেত্ৰতে প্ৰতিবাদ কৰিবলৈ যোৱাটো বুদ্ধিহীনতাৰ পৰিচয়। এটা কথা সদায় মনত ৰাখিবা, সিদ্ধান্ত লোৱাৰ ভয়ত যিসকলে পলাই যায় সাফল্য তেওঁলোকৰ দুৱাৰত কেতিয়াও নাহে। প্ৰেম আচলতে সঁচাকৈ খুব সুন্দৰ আৰু পবিত্ৰ। মানুহে ইয়াক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি ইয়াক লেতেৰা কৰি পেলায়। যিসকলে ভালপোৱাৰ নামত মানুহ হৈ মানুহৰ ক্ষতি কৰে তেওঁলোকক আটাইতকৈ বেছি কঠিন শাস্তি দিয়া উচিত। প্ৰেম অন্তৰেৰে অনুভৱ কৰিব লাগে, ইয়াৰ বাবে ভাষাৰ প্ৰয়োজন নহয়, যদি সম্পৰ্কটো অন্তৰৰ পৰা হয়। তুমি এবাৰ তলত পৰি চোৱা, কোনেও তোমাক ধৰি উঠাবলৈ নাহে, কিন্তু অলপমান উঠি চোৱা, তেতিয়া মানুহে তোমাক তললৈ নমাবলৈ আহিব। কিছুমান কাহিনী শেষ হৈ যোৱাই ভাল। ভালপোৱা নাথাকিলে সম্পৰ্ক কঢ়িয়াই লৈ ফুৰাৰ কোনো অৰ্থ নাই। বিদায় দিয়ক, নতুন বসন্তক স্বাগত জনাওক, নিজকে তৈয়াৰ কৰক। জীৱনত কিছুমান মানুহৰ ভূমিকা ইমানখিনিয়েই, শিকিলে, চিনিলে আৰু জানিলে। মনত ৰাখিব, এই সম্পৰ্কৰ পৰা আপোনাৰ যি অভিজ্ঞতা হ'ল জীৱনত কোনোবা এটা সময়ত নিশ্চয় কামত দিব। সন্মান আৰু ভয় কেতিয়াও একে হ'ব নোৱাৰে। মানুহৰ হৃদয়ত সন্মানেৰে স্থান কৰি লোৱা উচিত, ভয়তো মানুহে কুকুৰকো কৰে। জীৱনত যিটো পোৱাৰ বাবে মানুহৰ ইমান আকুলতা, ইমান অস্থিৰতা, কিন্তু তাক পোৱাৰ পিছতো সেই প্ৰাপ্তিয়ে যে পূৰ্ণতা দিব তাৰ কোনো নিশ্চয়তা নাথাকে। এজনৰ ফালৰ পৰা যেতিয়া অৱহেলাৰ মাত্ৰা বাঢ়ি যায় তেতিয়া আনজনে ভাল পাই পাই ক্লান্ত হৈ পৰে। সমস্যা বুজিবলৈ কোনো নাই, সকলোৱে কেৱল এজনে আনজনক দোষ দিয়াতে ব্যস্ত। যিজন হেৰাই যাব তেওঁ হেৰাই যাবই, মাজতে আপোনাৰ জীৱনটো খেলিমেলি কৰি দি যাব। কাকৈ শূন্যভাৱে অৱহেলা নকৰিবা। প্ৰতিটো কামৰে আৰম্ভণি হয় শূন্যৰ পৰা, আৰু শূন্যৰ পৰাই ধাপে ধাপে পূৰ্ণতা পায়। এইখন কেনেকুৱা পৃথিৱী, অকলে অকলে কান্দিলে কোনো দোষ নাই, কিন্তু অকলে অকলে হাঁহিলে পাগল বুলি কয়। জীৱনটো প্ৰায় হেডফোনৰ নিচিনাই, ইয়াৰ তাৰত য'ত লাগিবই, ধৈৰ্য ধৰি খুলি ব্যৱহাৰ কৰিব পাৰিলেই জীৱনটো সহজ হৈ পৰে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এই উক্তিবিলাক ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।